আমাৰ ইয়াতে মই নানী ঘৰত আহিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। পুনৰবাৰ মোৰ চেনেলটিলে সকলোকে স্বাগতম জনাইছোঁ। আৰু লগতে মোক চেনেল চব আপঙম কুমৰুক সুদুং ছিল ngoluk নানিকে উকুমদপ গুকা মই নানী ঘৰত গৈছিলোঁ। চ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেয়া আমি আজি পাৰ্টি খাইছোঁ গাহৰি মাংস ন। কেই কেজি আছে? 6 কেজি। 6 কেজি ন। মস্তি টেষ্টি হ'ব দেই। কিহৰ লগত বনাইছে বাৰু? এইটো ঔটেঙা, বিলাহী। ভাল লাগিব দেই, খাই ভাল লাগিব, টেষ্ট লাগিব যেন লাগিছে। সেয়া ঔটেঙা কাটি আছে, অলপ পিছত লগাব। এনেকৈ আমি জুইত খৰিকাত লগাই মাংস পুৰি খালোঁ। মাংস পুৰি খালে বহুত টেষ্ট লাগে। চ' আমিও মাংস পুৰি খালোঁ। চাওক গাহৰি মাংস, ইমান টেষ্টি লাগিব দেই চব্জি। আমাৰ ইয়াতে মই নানী ঘৰত আহিলোঁ। মই নানী ঘৰত গৈছিলোঁ আৰু আপোনালোককো দেখুৱাবলৈ মন গ'ল। মই তাত গৈ কি খালোঁ, কি কৰিলোঁ, চ' অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই তাত গৈ নানীহঁতৰ ঘৰত মই গাহৰি মাংসৰ লগত আপঙৰ লগত এসাঁজ খালোঁ আৰু সকলোৱে মিলি ট্ৰেডিশ্যনেল খাদ্য খালোঁ বুলিহে ক'ব লাগিব। কাৰণ আপং হয় আমাৰ মিচিঙৰ ট্ৰেডিশ্যনেল জুচ নিচিনা। চ' আমি সকলোৱে খালোঁ এবাটি এবাটি, আৰু লগতে গাহৰি মাংসৰ লগত ঔটেঙা আৰু বিলাহী মিক্স কৰি বনাইছিলে। চ' বহুত টেষ্টি লাগিলে আৰু বহুত এনজয়ো কৰিলোঁ, সকলোকে লগো পালোঁ। এতিয়া আমি খাব লৈছোঁ চবেই। চাওক আমি সেই কি ডিমৰু পাতত খাইছোঁ। চাওক সেয়া নানীয়ে বিলাই আছে, চাওক টেষ্টি লাগিব দেই। কি লগাইছে? ইয়াত ঔটেঙা আৰু বিলাহী তাৰপিছত এনেই গাহৰি মাংস। ভাল লাগিব দেই খাই। আপঙৰ লগত চাইমদ চাওক, একদম ধুনীয়া ধুনীয়া চাইমদ চাওক, চাহৰ লেখীয়া ৰঙা ৰঙা লাল লোকেল জুইচ চাওক। টেষ্টি লাগিছে, বহুত টেষ্টি। টেষ্টি টেষ্টি দেই, এনেকুৱা বহুত দিনৰ মূৰত খাইছোঁগৈ। লোকেল জুইচ চাওক, লোকেল চব লোকেল হয়। ঔটেঙা লোকেল, বিলাহী লোকেল আৰু মাংসটো লোকেল। আৰু সেই ডিমৰু পাতৰ লগত খাইছোঁ, একো ৰেডিমেড নাই, সেইটো আৰ্টিফিচিয়েল নাই, চব নেচাৰেল। আৰু এই পুৰা মাংসটো হৈয়ে আছে। আৰু চাওক আমি কি হেল্থি খানা খাম চাওক।